নমস্কাৰ। ঐতিহাসিক জোনবিল মেলাৰ অন্তিম দিনা জোনবিল পাৰত কবিতাৰ মেল অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। এই মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তো এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান প্ৰদান কৰি থকা প্ৰথা দেখা যায়। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ জোনবিল পথাৰত যোৱা 22 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ঐতিহাসিক জোনবিল মেলাৰ আজি অন্তিম দিন আৰু আজিৰ দিনটোতে জোনবিলৰ পাৰত কবিতাৰ মেল। ইয়াত অসমীয়া আৰু তিৱা ভাষাত কবিতা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সঞ্চালকৰ দায়িত্বত থাকে উপ-সভাপতি কবি সন্মিলন তথা উপ-সমিতি অসম সাহিত্য সভাৰ বিশিষ্ট কবি হৰেন্দ্ৰ বৰা। আয়োজক কমিটিৰ তৰফৰ পৰা ঐতিহাসিক জোনবিল মেলা সম্বন্ধে বিতংভাৱে জনায়। লগতে বিভিন্ন ধৰণৰ জনগোষ্ঠীয় কাপোৰৰ বিপণীৰ স্বত্বাধিকাৰীসকলে নিজৰ অনুভৱৰ বিষয়ে ব্যক্ত কৰে। চাওক জোনবিল মেলাৰ পৰা বিশ্বজিৎ সাহাৰ বিশেষ প্ৰতিবেদন। বিবি আসাম লাইভ। সাধনাত সৰগৰ বিলৌত গুঞ্জন জ্ঞানৰ স্বপ্নাৱলিকা তুমিতো বৈ লোৱা তোমাৰ লক্ষ কলমেৰে ৰুই থৈ সাগৰ মহাসাগৰ বুকুভগি বৈ লোৱা তোমাৰ এই যাত্ৰা আমাৰো হ'ব লাগে, আমাৰো অমূল স্বপ্না স্নেহ মল্লিকা। নমস্কাৰ। ৰবিৰ শ্ৰেষ্ঠ বীৰ ৰোগ জৰা পীড়া ইত্যাদি ইত্যাদি লৈ নাথাকে কোনো আশংকা অথবা অস্বস্তি। অগ্নিময় প্ৰতিশ্ৰুতিৰ দীপ্ত প্ৰকাশ হৈ নিজ পাতে নিৰুদ্বেগে ঘূৰি ফুৰে বৈষম্যহীন পেশী। সময়ৰ সময় নাই থমকিবলৈ, সময়ৰ সময় নাই থমকিবলৈ, সময়ৰ সময় নাই ফিৰি চাবলৈ। তাৰ দুৰ্বাৰ গতিত ভাঙি থৈ যায় সোণ পখিলেৰ লেহুৱা পাখি। সময়ৰ টিকনি হেনো আগফালে, তাৰ সতৰ বুকুত কোনোৱে বুটলে হীৰা মুকুতাৰ খনি, কোনোৱে বুটলে কাৰুণ্যৰ ধন বালিচন্দাৰ সাগৰ তুলি। সময় বৰ নিষ্ঠুৰ, ই ফিৰাই দিব নোখোজে কাৰোৱেই যৌৱন, কাৰোৱেই খুমদং আমি সমস্তলৈ আমি সেৱা জনাইছোঁ আৰু আমাৰ গৌৰৱ আজি এইটো সময়ত আমাৰ মাজত এই ঐতিহ্যমণ্ডিত বিশ্ব প্ৰসিদ্ধ যি জোনবিল মেলা, ইয়াৰ গোটেই প্ৰশাসনিক হওক, ইয়াৰ সাংগঠনিক ভেটি মজবুত কৰি ৰখা মূল মানুহজনেই হৈছে জুৰ সিং বৰদলৈ আৰু তেখেত হৈছে ইয়াৰ সম্পাদকৰ গধুৰ দায়িত্বত আছে। ইয়াৰ উপৰিও তিৱা ফক্স ডেন্সৰ আমাৰ যিজন গুৰু আৰু এই উপাধি প্ৰদান কৰিছিলে কেন্দ্ৰীয় চৰকাৰে, তেখেতো আমাৰ মাজত বিদ্যমান। আমি দুয়োজনলৈ আমি সেৱা জনাইছোঁ। আৰু আজি যোৱা 22 তাৰিখৰ পৰা আজি শেষৰ দিন এই 3দিনীয়া বনবিল বনাঢ্য কাৰ্যসূচীৰে ইয়াত জোনবিল মেলা ইয়াত হৈ আছে আৰু ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে দুদিনত পাৰ হৈ গৈছে। চৰকাৰ বেচৰকাৰ সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী অহা কথা আছিলে যদিও ভাৰতৰ বাহিৰত থকাৰ হেতু তেখেত আহিব নোৱাৰিলে। তেখেতে প্ৰতিনিধিত্ব কৰি আমাৰ সকলো সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱ ইয়াত উপস্থিত হৈ সেই দায়িত্ব পালন কৰিছে। আৰু আজিৰ দিনটোত অলপ পিছতেই কাৰ্যসূচী অনুযায়ী আমাৰ অসম মৰিগাঁও জিলা বিভিন্ন ক্ষেত্ৰত থকা আমাৰ যিসকল কবি সমাজ আছে, যিসকল কবি আছে অসমীয়া ভাষা আৰু তিৱা ভাষাত, এই দুয়োটা ভাষাতেই অলপ পিছতে কবিতা ইয়াৰ পাঠৰ আৰম্ভ হ'ব। আৰু ইয়াৰ উপৰিও এটা আনন্দৰ বিষয় এইটোৱেই যে অতিকৈ এটা জনাজাত তিৱা যিবিলাক আপোনাৰ জনগোষ্ঠীয় যিবিলাক নৃত্য আছে বা অন্য জনগোষ্ঠীয় যিবিলাক নৃত্য আছে, সেইবিলাক কবিতা পাঠৰ লগে লগে ইয়াত সুন্দৰভাৱে অনুষ্ঠিত কৰিব। অৰ্থাৎ
কবিতা পাঠ আৰু লগে লগে তিৱা জনগোষ্ঠী অন্যান্য জনগোষ্ঠীয় যিবিলাক নৃত্য আছে ইয়াত প্ৰদৰ্শনৰ মাজেৰে এটা বৰ্ণিল এটা দিন এটা আমি আজি পাৰ কৰিব গৈ আছোঁ। আৰু আজিৰ দিনটোত শেষৰ ভাললৈ কৰ সংগ্ৰহৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী হাতত ৰাখিছে। আৰু মই আশা ৰাখিছোঁ যে আজি এই কবিতাৰ এই অনুষ্ঠানটোত 60ৰো ওপৰজন কবিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ইয়াৰ কবিয়ে কবিতা পাঠ কৰিব আৰু এখেতসকলে নিৰ্বাচিত কৰা তিৱা জনগোষ্ঠীয় সেই বৰ্ণিল বৰ্ণাঢ্য নৃত্যসমূহ ইয়াত প্ৰদৰ্শন হ'ব। আৰু মই এই সম্পৰ্কে এটা সংক্ষিপ্তভাৱে এটা বিজ্ঞপ্তি প্ৰদান কৰিবৰ কাৰণে আমাৰ অতি শ্ৰদ্ধাৰ পাত্ৰ আমাৰ জুৰিসিং বৰদলৈ ডাঙৰীয়া আছে। মই তেখেতক একাষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে গোভা দেওৰজা পৰম্পৰাগত জোনবিল মেলা যোৱা 22 তাৰিখৰ পৰা আৰম্ভ হৈ আজি আমি অন্তিম দিনাখনত উপনীত হৈছোঁ। আৰু অন্তিম দিনাখনৰ কাৰ্যসূচী হিচাপে আমাৰ আছে গোভা দেওৰজাই পূৰ্বৰ যি কৰ সংগ্ৰহ কৰিছিল সেইটো প্ৰতিটো ৰূপত কৰ সংগ্ৰহ কৰিব বাঁহ বেকাৰ সৈতে। আৰু দ্বিতীয়তে আমি কাৰ্যসূচীত ৰাখিছোঁ ইয়াতে এইটো অসমীয়া ভাষাত আৰু তিৱা ভাষাত ইতিমধ্যে কবিতা পাঠ হ'ব ইয়াতে। আৰু আমি ইতিমধ্যে জোনবিল মেলা উন্নয়ন সমিতিৰ তৰফৰ পৰা আবেদন জনাইছিলোঁ অসম সাহিত্য সভাৰ কবি সন্মানৰ উপ সমিতিৰ বিষয়ববীয়াসকলক। ইতিমধ্যে মৰিগাঁৱৰ নিবাসী বিশিষ্ট কবি হৰনাথ বৰাদেৱ মোৰ উপস্থিত আছে। তেখেতে এইটো সঞ্চালনা কৰিব আৰু ইতিমধ্যে কবিসকল আহিছে। আৰু লগতে আমাৰ তিৱা কবিতা পাঠ ব্যক্তিসকলক কবিসকলক বাছনি কৰিবৰ কাৰণে তিৱা সাহিত্য সভাৰ বিষয়ববীয়া ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতি আৰু জনাৰ্দন পাটৰ ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ। এইটো সম্পূৰ্ণ কৰি তুলিছে আৰু খুব ভাল হৈছে যে জোনবিলৰ বাকৰিত জোনবিলৰ পাৰত বা এটা কবিতাৰ মেল হ'ব ইয়াতে। গতিকে এইটোৱে সূচাইছে কাৰণ আমি জানো মই বিশেষকৈ নিজে কবি নহয়, কিন্তু আমি নেদেখা ৰাস্তা আৰু নজনা মানে কি কয় চিনেৰীবিলাকক কবিয়ে সেইটো ব্যাখ্যা দাঙি ধৰে আৰু জনসাধাৰণক সঠিক পথত মানে লৈ যাবৰ বাবে কবিসকলে বাট দেখুৱাই দিয়ে। গতিকে তেখেতসকলে সমাজৰ বাবে সমাজৰ সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে সমাজখন আগুৱাই লৈ যাবৰ কাৰণে কবিতাৰ জৰিয়তে তেখেতসকলে ভাৱবিলাক প্ৰকাশ কৰে। গতিকে যোৱা বছৰৰ পৰা ইতিমধ্যে এই কাৰ্যসূচীটো আমাৰ হৈ আছে। যথেষ্ট লোক উপকৃত হৈছে, খুব ভাল পাইছে আৰু নতুন নতুন কবিবিলাকো জন্ম হৈছে। গতিকে আশা ৰাখিছোঁ এই মেলাৰ বাকৰিত যি কবি সন্মিলন হ'ব, কবিতা পাঠ হ'ব, ইয়াৰ জৰিয়তে নৱপ্ৰজন্মই নিশ্চিতভাৱে আকৰ্ষিত হ'ব আৰু নতুন সমাজ গঢ়িবৰ কাৰণে কবিসকলে নতুন প্ৰজন্মক এধাপ আগুৱাই লৈ যাবৰ কাৰণে তেখেতসকলে সক্ষম হ'ব বুলি মই ভাবিছোঁ। আৰু যিসকলে আজি এই কবি সন্মিলনত অংশগ্ৰহণ কৰিব, আমি জোনবিল মেলা সমিতিৰ তৰফৰ পৰা তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যাতে আগুৱাই লৈ যাব পাৰে সমাজখনক, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিৱাসকলৰ লাংখন পূজা মিছাৱা এই নৃত্য প্ৰতি বছৰে কাৰ্বি আংলঙত পালন কৰি আহিছে আৰু এই নৃত্য আহিন কাতিমহীয়া অৰ্থাৎ অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত এই নৃত্য এই পূজা পালন কৰা হয়। আৰু এই নৃত্যটি লাংখন বুলি কোৱা হৈছে। লাংখন মানে হাতত আমি যি ডাল বাৰী লৈ পেলাই আমি নৃত্য কৰিছোঁ সেই বাৰীডালকে লাংখন বুলি কোৱা হয়। আৰু এই বিজুলী বাঁহৰে তৈয়াৰী কৰা হয় লাংখন। ধুনীয়াকৈ ইয়াক চাচি মানে 1.5 মিটাৰ মান ওখ কৰি পেলাই ইয়াত থোপাথুপিকৈ চচ উলিয়াই এই লাংখন নৃত্যটি নাচিবৰ কাৰণে এই লাংখন নিৰ্মাণ কৰি ওলোৱা হয়। আৰু এই লাংখনটোৱে হৈছে তিৱাসকলৰ আহিন কাতিমহীয়াত ভোৰোণ ধৰা সময়ত ধানত যেতিয়া ভোৰোণ ধৰে সেই সময়ত যাতে কোনো বেমাৰ আজাৰ পোক পৰুৱা অপায় অমংগল যাতে নহয়, লগতে জীৱ জন্তুৰ পৰা যাতে সেই লখিমীক আমি ৰক্ষা কৰিব পাৰোঁ। গতিকে সেইকাৰণে এই লাংখন পূজা মিছাৱা অনুষ্ঠিত কৰা হয়। আৰু লাংখনৰ মাক
বিজুলী মাক বুলি কোৱা হয়। এই বিজুলী মাকক সন্তুষ্ট কৰিবৰ কাৰণে পূজা কৰা উৎসৱ। মধ্য অসমত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলৰ প্ৰধানত্ব গোভা ৰাজ্য। এই গোভা ৰাজ্যৰ প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে জোনবিল মেলা। এই জোনবিল মেলাতেই তিৱা জনগোষ্ঠীৰ কোনেও ক'ব নোৱাৰাকৈ কেতিয়াৰ পৰা জোনবিল আৰম্ভ হৈছিল বা ইয়াত বিনিময় প্ৰথাটো কেনেকৈ আৰম্ভ হৈছিল সঠিককৈ এতিয়াও কোনেও ক'ব পৰা নাই। তথাপিও আমি অনুমান কৰিছোঁ 1400 খ্ৰীষ্টাব্দৰ পৰা এই জোনবিল মেলা অনুষ্ঠিত হৈছে বুলি সকলোৱে বিশ্বাস কৰিছে। আৰু এই পাহাৰ ভৈয়ামৰ সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে প্ৰতি বছৰে মাঘ বিহুত জানুৱাৰীত এই আৰম্ভ কৰে জোনবিল মেলা। আৰু এই জোনবিল মেলা পাহাৰৰ পৰা তিৱা, খাচী, কাৰ্বি, গাৰো জনগোষ্ঠীৰ লগতে ভৈয়ামৰ তিৱা আমাৰ বিভিন্ন অসমীয়া জনগোষ্ঠীৰ লগত যিটো বিনিময় প্ৰথাৰ প্ৰচলিত চলি আছে, এইটোৱে বিশ্ববাসীক এটা চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আমি আশা ৰাখিম এই জোনবিল মেলাই ভৱিষ্যতো এই বিনিময় প্ৰথাটো যাতে সুন্দৰকৈ পৰিচালিত হৈ থাকে, নৱপ্ৰজন্মই যাতে সুন্দৰকৈ আদৰি লয়, এয়ে মই কামনা কৰিছোঁ। খুমদং, মোৰ নাম লবিতা আমচি। মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ। মোৰ ট্ৰেডিশ্যনেল ড্ৰেছ মোৰ নিজৰ হেণ্ডলুম আছে আৰু ইয়াত তিৱা কালেকশ্যনে আনিছোঁ বেছিকৈ। মই কাৰ্বি কালেকশ্যনো আছে বাৰু এতিয়া, কিন্তু মই তিৱা কালেকশ্যনে আছে বৰ্তমান। এতিয়ালৈকে মানে নতুনকৈ এই হেণ্ডলুমটো বহুত দিনৰ পৰা আছে, কিন্তু এতিয়া দুজনীকে ছোৱালী ৰখাইছোঁ। তাৰপিছত লগতে মই আছোঁ কাম কৰি, আৰু মই ট্ৰেইনিঙত দিয়াওঁ তিৱাৰ হেণ্ডলুমৰ ওপৰত। ইয়াতে মই বেলেগতো দিওঁ, অলপ ডাঙৰ কি মেলা ক'ৰবাত যাব লগা হ'লে যাওঁ। ইয়াত জোনবিলত মই প্ৰত্যেকটো বছৰে আহোঁ। ইয়াৰ ৰেচপণ্ডটো বহুত ভাল পাইছোঁ, ভালে হৈছে। তেওঁলোককো মোৰ নিচিনাই ওলাই আহক, মোৰ নিচিনাই বিপণীবিলাক আনক, মোৰ নিচিনাই কাম কৰক, জোনবিলত আহক, দোকান দিয়ক, ভাল লাগিব। চবে লাগি ভাগি কাম কৰিলে চবৰে ভাল লাগিব, লগ পাম। মোৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰে হয়। আমি জোনবিল মেলা প্ৰতি বছৰে আহোঁ, আৰু আমাৰ ব্যৱসায় পৰ্যায়ত ক'ব গ'লে আমাৰ খুব ভালেই চলিছে। আৰু তাৰ উপৰি আমাৰ যিবোৰ কাষ্টমাৰ আহিছে, কাষ্টমাৰবোৰেও ভাল পাইছে আমাৰ বস্তুবোৰ লৈ কিনে। আমাৰ চাব পাৰে বস্তু এইফালে অকল ট্ৰেডিশ্যনেল আছে আমাৰ এইবোৰ, আমাৰ লেডিছৰ পৰা ধৰি জেণ্টছলৈকে পাব আপোনাৰ ইয়াতে। আমাৰ এড্ৰেছটো হৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট। আৰু যদি কিবা বস্তু লাগে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ মোবাইল নাম্বাৰটো হৈছে 6001847225। আমাৰ পৰা শাল আছে এইবোৰ, আপোনাৰ মৰিগাঁৱতে শাল আছে আমাৰ। যদি কাৰোবাক যদি শাল চেক কৰিবলগীয়া হয় বা চাব মন আছে আহিব পাৰে মৰিগাঁও ডিষ্ট্ৰিক্টত, মোক কণ্টেক্ট। আমাৰ কৰ্মচাৰী বৰ্তমান আমাৰ এনেই ঘৰুৱা শিপিনী আছে। আমাৰ মিনিমাম আপোনাৰ 6জনীমান আছে। আমাৰ বৌহঁত আছে, বাইদেউ আছে, ভণ্টি আছে, আমাৰ তেনেকৈ আছে। আৰু চবেই মিলিজুলি কামবিলাক কৰি আছে। চবেই আগবাঢ়িবৰ কাৰণে অলপ আগ্ৰহ কৰিছে আৰু এতিয়া বৰ্তমান।